हेलो गाइस কি খবৰ আপোনালোকৰ আজি হৈছে গণতন্ত্ৰ দিৱসৰ আপোনালোকৰ বহুত শুভেচ্ছা থাকিল আমি গৈছো আজি গান্ধী মণ্ডপ চাই থাকক আপোনালোকে ভিডিঅ'টো ব্লগ ষ্টাৰ্ট কৰো বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলো গান্ধী মণ্ডপ আমাৰ ঘৰৰ ওচৰতে হয় গান্ধী মণ্ডপ কিন্তু আহিব পৰা নাছিলো আজি যাম চাই থাকক ভিডিঅ'টো আপোনালোকে আজি মোৰ লগৰটো গলে একেলগে যাও বুলো প্লেন বনাই আমি দুজনে ওলাই আহিলো ৰাস্তাটো সকলোৱে পতাকা বিক্ৰী কৰি আছে ধুনিয়াকে আমিও বাইকত পতাকা এখন লগাই লৈছো আজি যেটো 26 জানুৱাৰী ৰবিবাৰ ঘৰৰ পৰা কোনো ওলাই আহা নাই ৰাস্তা পুৰা খালি আছে একদম আমি বৰ্তমান পাইছো চেৰাপভাটি ইখিনি জায়গাত এনে ইমান ভিৰ হয় ৰবিবাৰৰ দিনাখন কিন্তু আজি 26 জানুৱাৰী যে সেইকাৰণে ভিৰ হোৱা নাই অকমান আগত যাই পাই আমি যাই পাম জিএছ ৰোডৰ পৰা আৰু অলপ দূৰ হয় বেছি দূৰ নহয় গান্ধী মণ্ডপ আপোনালোকে কোনে গান্ধী মণ্ডপলৈকে গৈছে কমেন্ট কৰি ক'বচোন পুৰা আমি গান্ধী মণ্ডপৰ গলিতে সোমাই আহিলো এতিয়া আমি যাই আছো আপোনালোকে চাই থাকক ভিডিঅ'টো গান্ধী মণ্ডপত যোৱা ৰাস্তাটোৱে ধুনীয়া লাগে আপোনালোকে পাৰিলে খুজকাঢ়ি আহিব তলৰ পৰা ইমান ধুনীয়া এটা ভিউ পাব নহয় কৈছো আৰু মজা লাগি যাব আমি হনুমান গিয়াৰ লগাই গাড়ীত ষ্টাৰ্ট কৰি দিলো ওপৰত উঠা আপোনালোকে যেতিয়া আহিব ৰাস্তাটো ইমান ধুনীয়া লাগে চাই পেলাই আপোনাক ৰাস্তাটো চাব আপোনালোকে কি মজা লাগে যোনসকল মানুহে গুৱাহাটীৰ বাহিৰত থাকে আপোনালোকে এবাৰ আহি চাব ইমান মজা লাগে গুৱাহাটীৰ মানুহখিনিতো আহি পাইছে প্ৰায় আগত যাই ধুনীয়াকৈ বাইক গাড়ী ৰাখাৰ জাগা আছে আপোনালোকে বাইক গাড়ী থৈ এইখিনি অকণমান খোজকাঢ়ি যাব বৰ্তমান গান্ধী মণ্ডপ আপোনালোকক গোটেই ভিউটো দেখাম গান্ধী মণ্ডপৰ গোটেই ফ্লেগখনো দেখাম আপোনালোকে চাওক ভিডিঅ'টো কি ধুনীয়া ফ্লেগ একদম ইয়াতে যে আছে পতাকাখন এইখন পতাকা হৈছে 319 ফিট উচ্চতা 1921 চনত যেতিয়া মহাত্মা গান্ধী অসমলৈ প্ৰথমবাৰ আহিছিল তেতিয়া তেওঁ ইয়াতে আছিলে ভিতৰত থকা মিউজিয়ামটোলৈ গ'লে আপোনালোকে আৰু হিষ্ট্ৰী পাব হ'ল মেইন ৰাস্তাৰ পৰা আপোনালোকে যেতিয়া ইফালে আহিব এইটো হ'ল গান্ধী মণ্ডপৰ পুৰা মেইন গেট তাৰ পৰা আপোনালোকে পাই যাব ইফালে গান্ধী মণ্ডপৰ পুৰা ভিউ আমি এফালে সোমাই আহিলো ভিতৰৰ ফালে ৰাইট চাইডে আপোনালোকে এটা মিউজিয়াম পাই যাব য'ত গান্ধীজীৰ গোটেই হিষ্ট্ৰীখিনি কোৱা আছে পুৰা গান্ধী মণ্ডপলৈকে আহি পাই গ'লো আপোনালোকক একবাৰ গোটেই ফ্লেগখন দেখাওক কিমান ওখ চাওকচোন আগফালৰ ভিডিঅ'টো দেখাওঁ আপোনালোকক গোটেই গুৱাহাটী দেখা পায় চাওকচোন এবাৰ ভিউটো কিমান ধুনীয়া এইখন হৈছে আমাৰ মৰমৰ গুৱাহাটী একদম ওপৰৰ পৰা ইমান সুন্দৰ লাগিছে একবাৰ চাওকচোন আপোনালোকে আহিলে ফটো চটো ধুনীয়াকৈ ল'ব পাৰিব ৰাতিৰ ভিউটোতো আৰু মজা লাগে এফালে বাচ্চা পাৰ্টি পুৰা বেডমিণ্টন খেলি আছে পুৰা বেডমিণ্টন লৈ আহিছে ঘৰৰ পৰা জাতীয় পতাকাখনৰ তললৈ অহাৰ লগে লগে আপোনালোকে একদম ওপৰৰ ফালে যেতিয়া চাব কিমান মজা লাগিব ইমান ওখ হয় নহয় সেই ফিলটো আপোনালোকে ইয়াতে আহিলেহে ল'ব পাৰিব এইফালে আহি গ'লো আমি মিউজিয়ামত চেণ্ডেল খুলি পেলাই ভিতৰলৈ সোমাই আহিলোঁ কৈছিলোঁ যে গোটেই মহাত্মা গান্ধীৰ হিষ্ট্ৰীখিনি দিয়া আছে সেই গোটেই হিষ্ট্ৰীখিনি চাবলৈ আহিলোঁ আমি পুৰা ধুনীয়াকৈ সজোৱা আছে একদম কি ধুনীয়া লাগিছে আহি পেলাই গোটেই হিষ্ট্ৰীখিনি আপোনালোকে ৰখাই পোষ্ট কৰি পেলাই পঢ়ি চাব এবাৰ আপোনালোকে কওকচোন কোনে কমেণ্ট কৰি ইয়াতে আহি পাইছে এইবোৰ বস্তু চাব পাৰে মহাত্মা গান্ধীৰ দৈনিক জীৱনত ইউজ কৰিছিলে সেইখনে বিচনা মহাত্মা গান্ধী যেতিয়া অসমত আহিছিলে এইখনতে আছিলে ষ্টেচু বনাইছে ধুনীয়া চাব পাৰে একদম কি ধুনীয়া লাগিছে আপোনালোকে গান্ধী জয়ন্তীৰ দিনাখন আহিব মজা লাগিব গান্ধী মণ্ডপৰ পৰা ওলাই পেলাই আপোনালোকে পুৰা ইয়াতে বহা চিট পাব ধুনীয়াকৈ আপোনালোকে বহিব পাৰিব বহি পুৰা ভিউ এনজয় কৰিব পাৰিব ইফালে ধুনীয়া ভিউ আছে আপোনালোকে আহক আহি পেলাই ইয়াতে ভিউ ধুনীয়া এনজয় কৰক ঘূৰক ফুৰক আমিও এতিয়া ঘৰত যাওঁ বাই আজিলৈ